চাপৰ আৰক্ষীৰ অভিযানত দুজনকৈ নিচাজাতীয় ঔষধ সৰবৰাহকাৰী আটক। নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়ৰ খাতিত পৰিণত হোৱা ধুবুৰী জিলাৰ চাপৰত পুৱাৰ ভাগতে এক গোপন সূত্ৰৰ পম খেদি ৰৌমাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা নিচাজাতীয় ঔষধ আব্দিন নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু থানাৰ সন্মুখেদি পেট্ৰল পাম্পত তেল ভৰাবলৈ যোৱা অৱস্থাত চাপৰ কাজিপাৰাৰ ৰিয়াজুল হক নামৰ এজন যুৱককো সন্দেহজনকভাৱে গ্ৰেপ্তাৰ কৰি স্বীকাৰোক্তিৰ ভিত্তিত দুয়োকে জেল হাজতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে আব্দিনে কিছুদিন আগতেও এনে কৰ্মৰ লগত জড়িত থকাৰ অপৰাধত জেল হাজত খাটি আহি পুনৰ ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল। চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি নাথৰ আপোচহীন নেতৃত্বত স্থানীয় ৰাইজে আদৰণি জনোৱাও পৰিলক্ষিত হয়। নামটো কি? কি হৈছিল? কি হৈছিল? কিমানখিনি হৈছিল? ক'ৰ পৰা লৈ আহিছিল? আমি ড্রাইভার কোন ড্ৰাইভাৰে দিছিল? মণিপুরি ড্রাইভার যায় খাই নিশাজাতীয় ঔষধ নেকি? হ্যাঁ নিশাজাতীয় ঔষধ নেকি? নিশা দিলে পেটৰ কারণে পেটৰ কাৰণে কি পেটৰ নাম জানে? হ্যাঁ নাম জানে? নাম জানে কি WI WI পেট কমে পেটৰ বিষ কমে। আপনার ধর কারণ কি? নিশাজাতীয় হলে তো আপনার কোন নজরে তো পেট কমে যায় যাত্রা বরগত সাপোর্ট কাজি আপনার প্রিয় কারণ মই এনে তেল ভৰাব যাই আছিলোঁ বাইকখন আটকাল ফোন কৰি কোনোবা মাতিছিল নেকি? নাই নাই এনে মোক ভিতৰত লৈ কিবা পাইছে নেকি? নাই পোৱা নাই একো পোৱা নাই। চাপৰৰ পৰা প্ৰমিত আমিৰৰ ৰিপৰ্ট খবৰেনি।